চেনেল নিউ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তো গাইজ বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই। তো গাইজ আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো গাইজ বহুত দিনৰ পৰা মানে এটা বস্তু ল'ম বুলি ভাবি আছিলোঁ। তো গাইজ ইমান দিন ল'ব পৰা নাই, আজি ল'ম বুলি ভাবিছোঁ গাইজ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বস্তুটো একবাৰে আনবক্সিং কৰিম। তেনেহ'লে গাইজ এই ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাব এই ভিডিঅ'টো। তো গাইজ ফাইনেলি এতিয়া মই আহি পালোঁ ইয়ামাহা শ্ব'ৰুমত। তো গাইজ শ্ব'ৰুমত দেখোন আহিছোঁ, এতিয়া গমেই পাইছে কিয় আহিছোঁ, কিহৰ কাৰণে আহিছোঁ। তো গাইজ মানে আজি এখন মানে বাইক ল'ম বুলি ভাবিছোঁ গাইজ। তেনেহ'লে এতিয়া কাগজ পাতি ডকুমেণ্টবিলাক দিওঁ, তাৰপিছত একদম ভিডিঅ'টো খালি শেষলৈকে চাব। তো গাইজ এতিয়া বাইক অকণমান চাব আহিলোঁ, চাই আছোঁ কোনখন ল'ম কোনখন নল'ম দেখি আছোঁ। এইখন ল'লেই হ'ল এতিয়া, আৰু লগতে আৰু কাগজ পাতিবিলাকো ডকুমেণ্টবিলাক জমা দি আছোঁ, দাদাই কৰি আছে। তো গাইজ কাগজ পাতি চব ক্লিয়াৰ হৈ গ'ল, এতিয়া গাড়ীখন দিলে লৈ যাওঁ আৰু। তো গাইজ ফাইনেলি মোৰ গাড়ীখন হ'ল এইখন, ইয়ামাহা FZS ভাৰ্চেছ 4। এইখন মোৰ পচন্দ হোৱা গাড়ীখন। এতিয়া পালিচ টালিচ কৰি আছে, মুচি টুচি আছে, তাৰপিছত চেফ গাৰ্ড লগাব আছে। আৰু লেডিজ শাৰী গাৰ্ডটো নলগাওঁ, মোৰ ভাল নালাগে। তো গাইজ ফাইনেলি এতিয়া গাড়ীখন আনিলোঁ ঘৰত। তো গাইজ এতিয়া মায়ে মানে পূজা চূজা কৰিব, মানে অসমীয়া মানুহটো পৰম্পৰা, এইটো পূজা কৰিব লাগে গাড়ী ঠাড়ী আনিলে, চবে কৰে অসমীয়া মানুহৰ নিয়মটো আৰু বেলেগ ৰকমৰ। তো গাইজ আৰু এটা কথা, বাইকখন যে আনিছোঁ, তো গাইজ বাইকখন মানে ইমান ভাল কৰি চলাব নোৱাৰোঁ, লাহে লাহে শিকিব লাগিব। বাইক চলোৱা শিকিলেহে ভাল কৰি চলাব পাৰিম। তো গাইজ আৰু এটা কথা, মানে বাইকখন যে আনিছোঁ ইমান ভাল কৰি মই ভিডিঅ'টো বনাব পৰা নাই, আৰু এদিন ভালকৈ ভিডিঅ'টো বনাম বুলি ভাবিছোঁ, নেক্সট ভিডিঅ'ত লগ পাব। তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো অল কৰি দিব গাইজ, আৰু সদায় মোক মৰম দি যাব, আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব গাইজ। বাই বাই।